নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মাজৰ আপোনালোকে চাই আছে অনলাইন হেল্প ভইচ ইউটিউব চেনেল। বন্ধুসকল, মুছলমান মুক্ত হ'বৰ ডিমা হাছাও, শাসক দেৱলালৰ ঘোষণা, তোলপাল ৰাজ্য। দেৱলালক শীঘ্ৰে আঁতৰাবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ দল সংগঠনৰ। পাহাৰীয়া জিলা ডিমা হাছাওক মুছলমান মুক্ত কৰাৰ হুংকাৰ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল বৰলোচাৰ। ডিমা হাছাওৰ সদৰ হাফলঙৰ কমিউনিটি হলত আয়োজিত বিজেপিত যোগদান কাৰ্যসূচীত অংশ লৈ চিএইচএম দেৱলালে নিজৰ ভাষণত ডিমা হাছাওক কংগ্ৰেছমুক্ত, দুৰ্নীতিমুক্ত আৰু মুছলিমমুক্ত কৰিম বুলি দিয়া মন্তব্যই হাহাকাৰ লগাইছে পাহাৰীয়া জিলাখনত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত। দেৱলালৰ এই সাম্প্ৰদায়িক ভাষ্য মুহূৰ্ততে পাহাৰীয়া জিলাখনত ভাইৰেল হৈ পৰে। এনে সাম্প্ৰদায়িক মন্তব্য কৰা দেৱলালক ছ'চিয়েল মিডিয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱক-যুৱতীয়ে সাম্প্ৰদায়িক ঘৃণাৰে উপচাই পেলাইছে। বন্ধুসকল, দ্বিতীয় খবৰটোৱে হৈছে আপোনাৰ একাউণ্টৰ পৰা আত্মসাৎ কৰিব পাৰে কষ্টৰ ধন। বহিৰাজ্যৰ পৰা নিয়ন্ত্ৰিত হৈছে এটিএম চুৰিৰ বৃহৎ নেটৱৰ্ক। পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। কোন এই কাছিম খান? হাৰিয়ানাৰ পৰা নিয়ন্ত্ৰিত হয় অসমৰ এটিএম হেকাৰৰ সাম্ৰাজ্য। অসমৰ নগাঁও জিলাৰ জুৰিয়া, ৰূপহীহাট আৰু চামগুৰিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ একাংশ অপৰাধীৰ সহায়ত এটিএম চোৰৰ গেঙে ৰাজ্যখনত গোপনে চলাই আছে এটিএম লুটৰ দৰে অপৰাধজনিত কাম-কাজ। এটিএম চোৰৰ গেঙত আছে হোজাই জিলাৰো বহু কুখ্যাত অপৰাধী। আনহাতে অসমত এটিএম চোৰৰ সাম্ৰাজ্যৰ মাষ্টাৰ মাইণ্ড হ'ল এগৰাকী কয়লা ব্যৱসায়ী। জানিব পৰা মতে কাছিম খান নামৰ এগৰাকী কয়লা ব্যৱসায়ীয়ে বহিৰাজ্যৰ চোৰৰ সৈতে মিলিত হৈ চলাই আছে এই ব্যৱসায়। বন্ধুসকল, তৃতীয় খবৰটোৱে হৈছে বিনামূলীয়া গেছ চিলিণ্ডাৰ লাগিব নেকি? হাতত আছে মাত্ৰ 7 দিন। কি কৰিব লাগিব জানি লওক কিদৰে লাভ কৰিব এই সুবিধা। আপুনি বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ বিচাৰে নেকি? তেন্তে আপোনাৰ হাতত মাত্ৰ 7 দিন আছে। কাৰণ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত নাম অন্তৰ্ভুক্ত কৰাৰ শেষ দিন 30 ছেপ্টেম্বৰ। এতিয়াই জানি লওক কিদৰে লাভ কৰিব পাৰিব এই সুবিধা। যোজনা অনুসৰি গেছ কানেকশ্যনৰ বাবে BPL পৰিয়ালৰ কোনো মহিলা সদস্যই আবেদন কৰিব লাগিব। ইয়াৰ বাবে KYC ফৰ্ম ফিল-আপ কৰি নিকটৱৰ্তী LPG চেণ্টাৰত জমা দিব লাগিব। ইয়াৰ বাবে নাম, ঠিকনা, জনধন, একাউণ্টৰ নম্বৰ, আধাৰ নম্বৰ দিব লাগিব। আবেদন পত্ৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। LPG কেন্দ্ৰৰ পৰাও ফৰ্ম ল'ব পাৰিব। বন্ধুসকল, চতুৰ্থ খবৰটোৱে হৈছে 22খন আন্তঃৰাষ্ট্ৰীয় বিমানত জিঅ'ই আৰম্ভ কৰিলে মোবাইল ছাৰ্ভিচ, জাৰি কৰিলে নতুন ৰিচাৰ্জ প্লেন। ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা 22খন আন্তঃৰাষ্ট্ৰীয় বিমানত মোবাইল ছাৰ্ভিচ আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে। ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা 22খন আন্তঃৰাষ্ট্ৰীয় বিমান মোবাইল ছাৰ্ভিচ আৰম্ভ কৰাৰ ঘোষণা কৰা হৈছে। ইয়াৰ বাবে জিঅ'ই 499 টকাৰ প্ৰতিদিনৰ প্লেনো আৰম্ভ কৰিছে। জিঅ'ৰ মোবাইল ছাৰ্ভিচ লাভ কৰাৰ তালিকাত আছে কেথি পেচিফিক, ছিংগাপুৰ এয়াৰলাইন্স, এমিৰেটছ, ইতিহাদ এয়াৰৱেজ, ইউৰোউইংছ, লুফথানছা, মালিণ্ড এয়াৰ, বিমান বাংলাদেশ এয়াৰলাইন্স এণ্ড এলিটালিয়া। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত মোবাইল ছাৰ্ভিচ প্ৰদান কৰা ভাৰতৰ দ্বিতীয়টো টেলিকম প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ'ল ৰিলায়েন্স জিঅ'। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।